আসসালামু আলাইকুম ভিউয়ার্স ও নমস্কার। মই জামাল উদ্দিন, মা এগ্রো ফার্ম, বৰপেটা, আসাম। মোৰ তৰফৰ পৰা সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই আজি নতুনকৈ এটা ভিডিঅ' আপলোড দিবলৈ ওলাইছোঁ। এইখিনিতে এটা মেছেজ দিবলৈ ওলাইছোঁ। যিসকল বন্ধু ইতিমধ্যে মোৰ ফাৰ্মখন চাবলৈ আহিছিল, অৰ্থাৎ পৰিদৰ্শন কৰি গৈছে, তেওঁলোকলৈ এটা গুড নিউজ দিবলৈ ওলাইছোঁ যে মোৰ খাই কেম্বেল হাঁহে ইতিমধ্যে কণী দিয়া আৰম্ভ কৰিছে। মোৰ খাই কেম্বেল হাঁহে 4 মাহ 5 দিন বয়সৰ পৰাই কণী দিয়া ষ্টাৰ্ট কৰিলে। যেই নহওক, এইটো এটা আমাৰ কাৰণে এটা গুড নিউজ। যেই নহওক বন্ধুসকল, মোৰ ফাৰ্মত খাই কেম্বেল হাঁহ আৰু ব্ৰইলাৰ হাঁহ আছে। খাই কেম্বেল হাঁহ আৰু ব্ৰইলাৰ হাঁহ, ইতিমধ্যে খাই কেম্বেল হাঁহৰ ওজন হৈছে 1.5 কেজিৰ পৰা 2 কেজি, আৰু হোৱাইট পেকিং এইটো ব্ৰইলাৰ হাঁহৰ ওজন হৈছে 3 কেজি প্লাছ। যেই নহওক, যদি বন্ধুসকল আপোনালোকে এই হাঁহৰ ফাৰ্ম যদি কৰিবলৈ বিচাৰিছে, তেন্তে মোৰ লগত যোগাযোগ কৰিব। বন্ধুসকল, খাহী কেম্বেল হাঁহ দুটা প্ৰজাতি আছে। তাৰ অৰিজিনেল খাহী কেম্বেলটো হৈছে এইটোৰ ঠোঁটটো ক'লা থাকিব আৰু ৰংটো গোটেই হাঁহৰ একে ৰঙৰ হ'ব। আৰু এটা জাত আছে, সেইটো হৈছে যে দেখাত খাকী হ'ব, কিন্তু শৰীৰত এটাকে আঁচ থাকিব, অৰ্থাৎ ৰেক বা ৰেখাৰ নিচিনা কিছুমান আঁচ থাকিব। সেইবোৰ হাঁহে সাধাৰণতে এই অৰিজিনেল খাহী কেম্বেলৰ লগত ডিমা দিয়াত তুলনামূলকভাৱে কম পাৰে। যে অৰিজিনেল খাহী কেম্বেল হাঁহে বছৰত 250 পৰা 300টা কণী দিয়ে, আৰু ব্ৰইলাৰ হাঁহ সাধাৰণতে 45 দিনত 3 কেজি ওজন হয়, আৰু ব্ৰইলাৰ হাঁহে 4.5 মাহৰ পৰা কণী দিয়া আৰম্ভ কৰে। মোৰ 4.5 মাহ হ'বই কেইদিনমান বাকী আছে। যেই নহওক, ইতিমধ্যে খাহী কেম্বেল হাঁহ আৰু ব্ৰইলাৰ হাঁহৰ কণী পাৰাৰ এটা লক্ষণ দেখা গৈছে। যেই নহওক বন্ধুসকল, আপোনালোকৰ যদি এই ভিডিঅ'টো ভাল লাগে, মোৰ লগত থাকিব। আৰু যদি কোনোবাই ফাৰ্ম কৰিবলৈ বিচাৰে, তেনেহ'লে মোৰ পৰা যদি পৰামৰ্শ বিচাৰে, তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব। যে আৰু যদি খাহী কেম্বেল হাঁহৰ কণী বা হোৱাইট পেকিঙৰ কণী যদি বিচাৰে, তেন্তে মোৰ লগত যোগাযোগ কৰিব। যেই নহওক বন্ধুসকল, আপোনালোকক যিখিনি তথ্য মোৰ সাধাৰণ জ্ঞানেৰে যিখিনি দিব পাৰিছোঁ, ভাল লাগিলে মোৰ চেনেলৰ লগত থাকিব। আৰু পৰৱৰ্তী মই এটাৰ পিছত এটা ভিডিঅ' বনাই থাকিম। আৰু যদি কোনোবা এই হাঁহৰ ফাৰ্ম কৰিব বিচাৰিছে, যদি কাৰোবাৰ যদি খাহী কেম্বেল হাঁহৰ পোৱালি লাগে, অৰ্থাৎ কণী লাগে, মোৰ লগত যোগাযোগ কৰিব। মোৰ নিজৰ ফাৰ্মৰ পৰা অৰিজিনেলি কণী আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। আৰু যদি কোনোবাই হোৱাইট পেকিং অৰ্থাৎ ব্ৰইলাৰ হাঁহৰ পোৱালি বিচাৰে, তথাপি মোৰ লগত যোগাযোগ কৰিব। মই বাহিৰৰ পৰা সংগ্ৰহ কৰি দিওঁ। যদি কাৰোবাৰ ইণ্ডিয়া ৰানাৰ হাঁহৰ পোৱালি লাগে, টাৰ্কি মুৰ্গীৰ পোৱালি লাগে, আৰু কাৰোবাৰ যদি কাদাকনাথ যিটো মুৰ্গীৰ তেজটো ক'লাই প্ৰায় আৰু কণীবোৰক ক'লা পাৰে, যিটো নেকি বিভিন্ন ৰোগৰ প্ৰতিষেধক হিচাপে কাম কৰে। তেতিয়া বন্ধুসকল, মোৰ ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।